মৰ্মান্তিক ঘটনা। এই মানুহখিনি মোৰ কমলপুৰ যিটো বাসগৃহ আছে আমাৰ বাইহাটা বা কমলপুৰ শিৱ মন্দিৰৰ কাষত, তেখেতসকল 4জনীমান মোৰ মাৰ দৰে আৰু কেইজনমান মোৰ পিতৃতুল্য, তেখেতসকল মোৰ তালৈ আহিছিল। নিজৰ কাৰণে অহা নাছিল, আহিছিল নামঘৰৰ কাৰণে, এটা বড়ো নামঘৰৰ স্থাপন কৰিব লাগে। আমি ইমান হাঁহি ফূৰ্তিৰে ধেমালিকে আমি তেখেতসকলৰ লগত সময় অতিবাহিত কৰিছিলোঁ। কিন্তু মই এখন অন্য সভালৈ যেতিয়া মই শিঙিৰালৈ গৈ আছিলোঁ, মোক আমাৰ মাননীয় সভাপতি দুজনে মোক ফোন কৰি ক'লে যে দাদা, এই বড়ো মহিলাখিনি যি মহিলা আপোনাৰ তালৈ আহিছিল নামঘৰৰ কাৰণে আগ্ৰহ কৰি, সেই মহিলাখিনি আমাৰ বিদিয়া পাৰ হৈ এখন 108ৰ লগত তুমুলভাৱে খুন্দা লাগে আৰু খুন্দা লাগি 2জন স্পটতে নিহত হয়। তেখেতসকলৰ বিদেশী আত্মা চিৰশান্তি আমি কামনা কৰিছোঁ। আৰু বাকী যি আমাৰ 10জন আছে তাৰে বহুতৰে গুৰুতৰ অৱস্থা। ইতিমধ্যে আমাৰ মণ্ডলৰ কিছু কাৰ্যকৰ্তাক মই মেডিকেল কলেজলৈ যাব দিছোঁ আৰু মই নিজে যিহেতু আজি সমস্যাত আছোঁ, ইয়াৰ পৰা মই যোগাযোগ কৰি আছোঁ। মই ভাবোঁ যে তেখেতসকলক যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু যি ব্যৱস্থা কৰিব লাগে গুৰেশ্বৰ ছাইডৰ পৰা বাইহাটা চাৰিআলি মুখে আহিছিলে আৰু এখন টেম্পো বাহন আপোনাৰ বাইহাটা চাৰিআলি দিশৰ পৰা মুক্তাপুৰৰ ফালৰ পৰা আহি মুক্তাপুৰৰ দিশে আহিছিলে। পিছত এম্বুলেঞ্চখনৰ তীব্ৰ বেগী থকা হিচাপত শুনামতে তীব্ৰ বেগী আছিলে আৰু লগতে পিছত আমি গম পালোঁ যে তেওঁৱে মানে কি নিচা খাই কিনে গাড়ী চলাইছিলে আৰু টেম্পোখনৰ লগত মুখামুখি সংঘৰ্ষ হয়। ফলত 2টা মহিলা ইয়াতে নিহত হয় আৰু আন 5জন লোক গুৰুতৰভাৱে আহত হয়। তেখেতসকলক মানে কি চিকিৎসাৰ কাৰণে হস্পিটেললৈ লৈ যোৱা হৈছে আৰু ইতিমধ্যে আপোনাৰ এম্বুলেঞ্চখনো আপোনাৰ ইয়াতে বাগৰি আছে আৰু টেম্পোখনো